Hey guys, কি খবৰ আপোনালোকৰ সকলোৰে ভালেনে? মোৰো ভাল। স্বাগতম জনাইছোঁ মই আন এটি ৰেচিপি লৈ। চ' আজি বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰত আন এটি ৰেচিপি লৈ আহিছোঁ। ভাল লাগিলে লাইক কৰিব, কমেণ্টত জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিৰ ৰেচিপিটো হৈছে ম'ম' ভেজ ম'ম'। চ' আপোনালোকক দেখাই আছোঁ বলক কেনেকৈ কি কৰোঁ। চ' লেটছ গো। এয়া পিঁয়াজ আৰু গাজৰ লৈছোঁ। মই ভেজ ম'ম' বনাম, সেইকাৰণে আপোনালোকে পাৰিলে বন্ধাকবিও ল'ব। মই লোৱা নাই কাৰণ মই বন্ধাকবি অনা নাই। আৰু এয়া গাজৰখিনি মই ৰুকি লৈছোঁ আৰু পিঁয়াজখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। চ' এইখিনি গোটেইখিনি মই ৰুকি ল'ম গাজৰ। আৰু মই আগতে ময়দা মাৰি থৈছিলোঁ। চ' সৰু সৰুকৈ মই গোল্লা কৰি লৈছিলোঁ ময়দাৰ, আৰু এইখিনি গোটেইখিনি মই বেলি কেনে ম'ম' বনোৱা ষ্টাৰ্ট কৰি দিম। চ' ভালদৰে বেলি লোৱাৰ আগতে মই চ' সেই গাইজ, আমাৰ গাজৰ ৰুকা হৈ গ'ল আৰু পিঁয়াজো কাটা হৈ গৈছে। চ' সেনেকৈ আদা অলপমান লৈছোঁ, আদাখিনিও মই সেনেকৈ ৰুকি দিম তাত। ভালদৰে গোটেইখিনি ৰুকি ল'ম। অলপমান চিকেন, মিট, এয়া হৈছে গৰম। আৰু এয়া হৈছে আজনি মটৰ। চ' এয়া একদম অলপমান দিম, নিদিলেও হয়, কিন্তু এইটো দিলে মানে সোৱাদ আনে। একদম অলপমান দিব দেই। আৰু মই এয়া হাতেদি মাখিছোঁ, মই হাত ধুই লৈছোঁ। তাইয়ে মোৰ ফ্ৰেণ্ডবিলাকে জোকাই আছে। চ' মই হাত চাত ধুই লৈছোঁ দেই, আৰু আপোনালোকে হাত ধুয়ে কৰিব। নিমখ সোৱাদ অনুসৰি, আৰু নিমখ কমেই দিম কাৰণ মই আজনি মটৰ দিছিলোঁ। আজনি মটৰত অলৰেডি নিমখ থাকেই, চ' সেইকাৰণে অলপমান দিম। আৰু এইখিনি পিঁয়াজখিনি একদম চেপি কেনে থৈ দিছোঁ কাৰণ পিঁয়াজৰ পৰা পানী ওলাব। আৰু আমাৰ এইখিনি গোটেইখিনি বেলা হৈ গৈছে। চ' ম'ম' বনাই লওঁ। ভাল হোৱা নাই। এইখিনি আমাৰ হৈ গৈছে। এতিয়া গৰম পানী তলত দি গেছত বহাই দিওঁ। চ' ভাপত সিজি যাব। গেছত যোনটো কেন বহাইছিলোঁ এইটো সিজি গৈছে। চ' এইখিনি ওলাই ল'ম, আৰু আপোনালোকে দেখা পাইছে চাগৈ, এয়া সিজি গৈছে ভালদৰে। চাওক, এয়া সিজি গৈছে। চ' এইখিনি ওলাই ল'ম, আৰু এইখিনি গৰম গৰমে ওলাই ল'ম কাৰণ ঠাণ্ডা হৈ গ'লে ইয়াক ওলালে ম'ম'টো ভাঙি যাব। চ' মই ইয়াক গৰমে গৰমে ওলাই লওঁ গোটেইখিনি। এয়া মোৰ ম'ম' হৈ গৈছে। চ' আপোনালোকক প্লেটত ওলাই কিনে দেখাই দিছোঁ, আৰু একদম মই শ্বৰ্ট ভিডিঅ' দেখাইছোঁ। যিখিনি লাগতিয়াল ম'ম'ত যি লাগে সেইখিনিয়ে মই আপোনালোকক দেখাইছোঁ। আৰু গাইজ, টাইমটো বহুত লাগিছে আৰু কষ্টও বহুত হৈছে। চ' আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে। ত' মই বনোৱা ম'ম' টেষ্ট কৰি চাওঁ কেনেকুৱা লাগিছে।
খাই চাওঁ। বঢ়িয়া, বহুত ভাল লাগিছে খাই কেনে। এনেকৈ আপোনালোকেও ঘৰত বনাই কেনে খাই চাব, বহুত ভাল লাগিছে। আৰু এনেকৈ যদি ঘৰত বনাই কেনে খায় তেনেহ'লে কম খৰচাতে হৈ যাব। বজাৰত যিহেতু ইমান দাম লয়, ত' সেইখিনি দামতে আপোনালোকে ঘৰত বনোৱা হৈ যাব। আৰু ৰেচিপিটো ভাল লাগিলে কমেণ্টত জনাব। চ' আজিৰ ম'ম'টো ভেজ আছিলে, আৰু চিকেন ম'ম' লাগিলে মই চিকেন ম'ম'ও বনাই কিনে আপোনালোকক দিম, কমেণ্টত জনাব। আৰু যোৱাৰ আগতে মই কৈ দিওঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই দিব, লাইক কৰি দিব, কমেণ্টত জনাব। চ' বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।